বন্ধুসকল মই এতিয়া আছোঁ যোৰহাটত। এতিয়া মই হোষ্টেলত আছোঁ, জ্যেষ্ঠৰ হোষ্টেলত আছোঁ। কেলৈ আছোঁ, কি কাৰণে আছোঁ, চব এফালৰ পৰা কৈ যাম, লাহেকৈ কৈ যাম। এইপিনে আছে মোৰ লগত ঋতুৰাজ নাথ, সেইপিনে ঋতুৰাজ নাথ আছে। আৰু লগতে হোষ্টেলত অহাৰ লগে লগে হোষ্টেলত আছোঁ এতিয়া মই যোৰহাট জ্যেষ্ঠ হোষ্টেলত আছোঁ। চ' হোষ্টেলত অহালে বহুত প্ৰতিভা লুকাই থাকে। এতিয়া আৰু এজন মহানক লগ পালোঁ। এতিয়া সি এতিয়া বাঁহী অলপ বজাই দিব, বাঁহী অলপ বজাই দিব, বাঁহী বজাই দিব, বাঁহী বজাই দিব। আপোনালোকে চাই লওক। এই মোহন এতিয়া বেলেগ ধুনীয়াকৈ বাঁহী বজাই দিলে, শুনি পেলাই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্টিং হ'লে ন, ৰাতিপুৱাই মানে শুনি পেলাই মনটো ভাল লাগি গ'লগৈ। এনেকুৱা বহুত প্ৰতিভা লুকাই আছে এতিয়া হোষ্টেলত। এতিয়া আৰু পাছলৈ দেখাই থাকিম, আৰু এতিয়া গৈ থাকোঁ আৰু লাহে লাহে এতিয়া ক'ত কি আছে চব দেখাই গৈ থাকিম। খালি হোষ্টেলৰ মানুহখিনি এতিয়া নেদেখাওঁ, পাছলৈ দেখামগৈ। কিন্তু এতিয়া যাওঁ, কলেজলৈ গৈ থাকোঁ। হোষ্টেলৰ খানা খাই আছোঁ, বহুত দিনৰ ওচৰত হোষ্টেলৰ খানা দেখাই যায়, বা হোষ্টেলৰ খানা দেখাই যায়। এই হোষ্টেলৰ খানাটো খাই মজা লাগিছে। এইপিনে জলু আছে। আজি আমাৰ তাত মানে তোমাৰ পুৰা গান বাদ্য নৃত্য শিল্প চব মানে একেলগে আমি পুৰা এনজয় কৰিম। কি হ'ব গম নাপাওঁ, এনেই গান বাদ্য বুলি কৈছোঁ আৰু ক্লাছত অলপমান ফূৰ্তি হ'ব। বুলি কৈছে 15 মিনিট মান ভাল হ'ব আৰু মানে ইন্ট্ৰডাকশ্যন এটা হ'ব ভালকৈ, এতিয়া চবেই চিনি নাপাওঁ। এইটো হৈছে বিশাল হোষ্টেল ভাইবছ। এতিয়া ক্লাছলৈ যোৱাৰ আগতে পুৰা চেল্ফি ছেশ্যন চলি আছে। মঠিম আৰু লগতে এইপিনে দাসো আছে, ঋতুৰাজ দাস, এইপিনে ঋতুৰাজ দাস, দুটা একেলগতে ঋতুৰাজ আছে। এইপিনে ঋতুৰাজ দাস আৰু সেইপিনে ঋতুৰাজ নাথ, সেইপিনে থকাটো। উই আৰ কনফিউজিং পিপল, উই আৰ নহয় মানে এই দুটা কনফিউজিং পিপল। তুমি কিবা ক'বা? মইতো এতিয়া গৈ আছোঁ, আজিতো মানে এতিয়া ছাৰৰ ক্লাছটোৰ পিছত যিটো এনজয়মেণ্ট কাৰণে এক্সাইটেড হৈ আছোঁ। ক্লাছ কৰিবলৈ গৈছে এতিয়া চবেই গান চান পাছৰ কথা হ'ব। এতিয়া চবেই এতিয়া ইও ৰঙা পিন্ধি আছে, মোৰ ৰঙা পিন্ধি আছে, এইপিনে ৰঙা পিন্ধি আছে, সেইফালে ৰঙা পিন্ধি আছে। এতিয়া কেলৈ ৰঙা পিন্ধি আছোঁ এতিয়া সেইটো আপোনালোকে ভাবিছে চাগে কেলৈ পিন্ধি আছোঁ সেইটো। এতিয়া আচলতে ইয়াত যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিত আছোঁ। এতিয়া আপোনালোকৰ এইটো কেম্পাছো লাহেকৈ অলপমান দেখাই দিম। কিন্তু মানে এতিয়া তাত আছোঁ যেতিয়া মই অলপমান কেৰিয়াৰ কাৰণে লাগি আছোঁ, আৰু এইপিনে ট্ৰেইনিং বেৰি কৰি আছোঁ। যদি পাওঁ কিবা তেনেহ'লে সেইটোৰ বিষয়ে ক'ম অলপমান, কেনেকুৱা কি আছিলে, ট্ৰেইনিংটো কেনেকৈ গৈছিলে, কি হৈছিলে। এতিয়া ক্লাছটো কৰি লওঁগৈ, ক্লাছ কৰি পেলাই লাহেকৈ তাৰপাছত আপোনালোকক এইটো কেম্পাছটো দেখাই দিম। মানে আজি অলপমান ফান হ'বলৈ গৈ আছে, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া কিমান ফান হয় কি হয় এইটোতো গম নাপাওঁ, এতিয়া গৈ পেলাই গম পামগৈ লাহেকৈ। লগত এতিয়া নিনাদ আছে এতিয়া, ৰঙা পিন্ধি আছে পিছফালে চবেই। মই অকলে আছোঁ, ই অকল হালধীয়া টি চাৰ্ট পিন্ধি আছে, মানে এক্সেপশ্যনেল আৰু। মানৱেন্দ্ৰকো লগ পাই গ'ল। মানৱেন্দ্ৰ কেনেকুৱা লাগিছে? ভাল লাগিছে বহুত দিনৰ এনেকৈ লগ পাইছোঁ, ভাল লাগি গৈছে। কিন্তু পনীয়ামৰ বিয়াত যে তুমি মোক উঠালা কি? সেইটোতো সেইকাৰণে তোমাক ইয়াত ঠাই দিছোঁ। বেয়া লাগিছে মোৰ সঁচাই। পনীয়ামৰ আগৰ যোনটো ব্লগ আছিলে সেইটো ব্লগত মানে ইও আহিছিলে, মানৱেন্দ্ৰ আহিছিলে, খালি তোলাবল থাকি গ'লগৈ। ক্লাছ শেষ হৈ গ'ল আৰু এতিয়া সকলোৱে ঘূৰা ঘূৰি যাবলৈ ওলাইছে, আৰু আমিও যাওঁ, হোষ্টেললৈ যাম। চব ফটো চটো মাৰি মেলি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ। তাত প্ৰগ্ৰেম হ'ব বুলি কৈছিলে, 15 মিনিটৰ ছেশ্যন এটা হ'ব বুলি কৈছিলে, খালি নহ'ল। এনেই অলপমান কৰিছিলোঁ, খালি নহ'লগৈ, বহুত বেয়া লাগিলে। নেক্সট ছেটাৰডে হ'ব বুলি কৈছে, আজি ছেটাৰডে নহয়, নেক্সট ছেটাৰডে হ'ব বুলি ক'লে। এতিয়া গৈ আছোঁ হোষ্টেললৈ যাওঁ। কলেজৰ পৰা আহি পেলাই মই এতিয়া হোষ্টেল পাইলোঁ, হোষ্টেলত খোৱা বোৱা কৰিলোঁ, কৰি পেলাই এতিয়া আমি ড্ৰেছ চেঞ্জ কৰিলোঁ। একেটা ড্ৰেছে পিন্ধি ল'লে, সেইপিনে নাথে একেটা ড্ৰেছে পিন্ধি ল'লে। এই সুমিত গিমিৰে কেনেকুৱা লাগিছে? এইটো বহুত দিনৰ লগ পাইছোঁ ইয়াত। প্ৰীতম নেকি? এইপিনে আছে মাধুৰ্য, সেই মাধুৰ্য যাবলৈ ওলালে আৰু কেনেকুৱা মজা লাগে ন? এইপিনে জিতুল আছে, আৰু এইপিনে আছে বিশাল। কেমেৰাত লগাবলৈ বুম লাজ কৰে। এতিয়া গৈ থাকিম আমি লাহেকৈ কেম্পাছটো দেখাবলৈ গৈ আছোঁ, কলেজৰ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ কেম্পাছটো দেখাবলৈ গৈ আছোঁ। এটা প্ৰটেক্টৰ আহি আছে, এইটো এটা ইয়াৰ নামটো কি আছিলে? ইয়াৰ নাম নাই, এইটো কালি দুটা আহিছে, এইকেইটা লগতে থাকে এনি টাইম। কলেজৰ কেম্পাছত বহুত দিনৰ ওচৰত এনেকৈ ঘূৰি পেলাই ভাল লাগি গৈছে। এই ৰাস্তাটো একদম ষ্টাৰ্টিঙতে বনোৱা নাছিলে, আমি যেতিয়া 4 বছৰ পঢ়িলোঁ তেতিয়া ৰাস্তাটো বনোৱা নাছিলে। যেতিয়া ওলাবৰ টাইম আহিলেগৈ, একদম লাষ্টৰ টাইমত বনিছেগৈ আৰু তহঁতি পাইছ ন? এতিয়া আপোনালোকক জ্যেষ্ঠৰ কেম্পাছটো দেখামগৈ, খালি ইমান ডিটেইলছত নেদেখাওঁ, ওপৰে দেখাম, যাতে বাহিৰৰ পৰা যদি কোনোবা আহে তেনেহ'লে গম পাব যাতে এইটো বিল্ডিং হয়, এনেকুৱা নিচিনাকৈ অলপ। এইখন গেট দেখিছে নহয়, এই গেটখনৰ পৰা আৰম্ভ কৰিম গোটেই ভিডিঅ'টো। চ' মই এতিয়া আছোঁ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি। এখন হৈছে মেইন গেটখন, এখন মানে মেইন গেট হয়, এনেই ক'বলৈ হ'লে মেইন গেট হয়, কিন্তু সোমাওঁতে এইফালেদি সোমাব লাগে, এইফালেদি সোমাব লাগে, মেইন গেট হয়, সেইখন দি হয়। প্ৰথম কথা, ইয়াত কি পঢ়িব পাৰি? BSc পঢ়িব পাৰি, MSc পঢ়িব পাৰি, আৰু লগতে ইঞ্জিনিয়াৰিং আছে। BSc ক্ষেত্ৰত অকল ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু BSc IT আছে। ক্ষেত্ৰত MSc ক্ষেত্ৰত ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আছে,
আৰু লগতে ইঞ্জিনিয়াৰিং আছে ইঞ্জিনিয়াৰিঙৰ কাৰণে মেকানিকেল চিভিল ETC আৰু PI আছে আৰু লগতে কম্পিউটাৰ চায়েন্সো আহিব বুলি শুনিছোঁ আৰু নাজানো সেইটো আমি সোমোৱাৰ পৰাই শুনি আছোঁ কিন্তু পিছলৈ যদি সোমাইতো বেলেগ কথা আৰু এতিয়া ব'লক তেনেহ'লে এটা এটাকৈ বিল্ডিং দেখাবলৈ ষ্টাৰ্ট কৰি দিম আহক ইঞ্জিনিয়াৰিং বাদ দি ইয়াত ডিষ্টেঞ্চ লাৰ্ণিঙৰ প্ৰগ্ৰেম এটাও আছে মানে ইগনো বুলি বেলেগকৈ এটা ডিষ্টেঞ্চ লাৰ্ণিঙৰ প্ৰগ্ৰেম আছে আৰু এতিয়া কেনেকৈ পাব জিষ্টত যদি পঢ়িবলগীয়া হয় তেনেহ'লে BSc আৰু BSc কাৰণে আৰু MSc কাৰণে ডাইৰেক্ট মাৰ্কছৰ পৰা হ'ব কিন্তু হেৰিয়াৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ কাৰণে আপোনালোকে CW দিব লাগিব CW পৰা লয় আৰু বাকী বেলেগ লেটাৰেল এণ্ট্ৰি বুলি আছে লেটাৰেল এণ্ট্ৰিখিনিৰ কাৰণে বেলেগকৈ এটা এক্সাম হয় ইঞ্জিনিয়াৰিঙৰ সেইখিনিতো ক'লোঁ আপোনালোকে এতিয়া ব'লক বিল্ডিং এটা এটাকৈ দেখাই গৈ থাকিম আপোনালোক দেখাইছিল ন হৈ পিনে সেইখন গেটত তাৰ পৰা এনেকৈ ভিডিঅ' কৰিলোঁ আহি পেলাই এইপিনে আহি আছোঁ আৰু মেইন সোমোৱা গেটখন এইটো চাইডে সোমোৱা গেটখন আছে সেইখন দেখিছোঁ সেইখন সোমোৱা গেট হয় আৰু এতিয়া এইফালে যাম এফালে গৈ পেলাই সিহঁতি গৈ আছে এইফালে গৈ পেলাই সেই মেইন অফিচলৈ যাম আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ মেইন অফিচটো জিষ্টৰ অফিচটো সেইটো চাইডৰ পৰা আহিলোঁ সেইটো চাইডৰ পৰা এনেকৈ গৈ পেলাই আহিলোঁ তাৰপিছত এইটো প্ৰিন্সিপাল ছাৰ অফিচটো পাৰ হৈ পেলাই এইপিনে অফিচ ৰুমটো আছে ইয়াতে মানে মেইন অফিচৰ কিবা কাম চাম হয় আৰু দেন সেইটো চাইডে ফিজিক্সৰ লেব আছে আৰু লগতে কেমেষ্ট্ৰি লেব এইপিনে নাই আগলৈ আছে এনেকৈ কৰিলে আগলৈ আছেগৈ এইপিনে দেখামগৈ আপোনালোকক তাৰপিছত এইপিনে আগলৈ গৈ আছোঁ বলক এতিয়া পাই গ'লোঁ কেম্পাছৰ ভিতৰত থকা যোনখন ফিল্ডখন আছে এখন দেখিছে আৰু কেম্পাছৰ ভিতৰত থকা ফিল্ডখন এখনে হেৰিয়াৰ নিচিনাকৈ আছে এইপিনে বাস্কেটবল কোৰ্টো আছে লগতে এখন বাস্কেটবল কোৰ্ট ইয়াত আগতে আমাকো লাইন চাইন বনাব দিছিলে এইবোৰ কোৰ্টৰ লাইন চাইনবোৰ এইবোৰ অলৰেডি কিছুমান লাইন আছে কিছুমান লাইন বনাবলগীয়া হয় লগতে ইয়াত এইটো দেখিছেনে ষ্টেজটো ইয়াত এটা ষ্টেজ এটা আছে এই ষ্টেজটোত মানে প্ৰগ্ৰেম যদি পাতে তেনেহ'লে ইয়াতো পাতে আৰু সেইখন ফিল্ডখন যোনখন আছে যে সেই প্লেগ্ৰাউণ্ড ফিল্ড সেইখনতো প্ৰগ্ৰেম পাতে লগতে ইয়াতো প্ৰগ্ৰেম পাতে আৰু চাইডে এইবোৰ দেখিছেনে এইপিনে এনেকৈ কৰি পেলাই এইপিনে ৰুম আছে ৰুম চবফালে ৰুম এইফালে ৰুম মানে ভিতৰত কেম্পাছটোৰ ভিতৰত সোমাই পেলাই অলপমান ভাল লাগিব ন মানে মুকলি লাগি যায়গৈ ভিতৰত ঘপককৈ সোমাই দিয়ালে ঘপককৈ মুকলি নিচিনা হৈ যায়গৈ সেইকাৰণে এখন ফিল্ডখন আছে এনেকুৱা হ'লে ভাল লাগে কিবা এটা মনটো অলপ ভাল লাগি যায় ডিপাৰ্টমেণ্ট অফ মেথামেটিক্স MSc ফাৰ্ষ্ট ছেমিষ্টাৰ ইয়াত MSc কাৰণে ক্লাছ হয় আৰু লগতে ইঞ্জিনিয়াৰিঙৰ লেবখিনিও আছে ইঞ্জিনিয়াৰিঙৰ লেবখিনি এইপিনে দেখাইছিলোঁ এইপিনে ETC লেব আছে এইপিনে আছে এইটো ETC লেব 1 আৰু এইপিনে লেব 2 আছে দুটা লেব আছে ETC কাৰণে দুটা লেব আছে এইপিনে লেব 1 এইপিনে লেব 2 আৰু এইফালে যদি যায় আৰু এটা লেব আছে BEE কাৰণে লেব আছে চ' এইখিনি মানে ETC লেব আৰু এটা হৈছে এইটো ইনষ্ট্ৰুমেণ্টেশ্যনৰ লেব হয় যিহেতু চাৰিটা আছে ন যিহেতু চাৰিটা ব্ৰাঞ্চ আছে ন মেকানিকেল চিভিল ETC আৰু PEI চ' ETC আৰু PEI কাৰণে এইখিনি ইয়াতে আছে লেবখিনি ইয়াতে আছে এইকেইডোখৰতে লেব আছে ETC আৰু PEI আৰু সেই ইটো চাইডে যদি যাওঁ আৰু এফালে দেখাই আছোঁ সেইফালে হৈছে মেকানিকেল আৰু চিভিলৰ লেব আছে এতিয়া এইফালৰ পৰা আহিলোঁ ইয়াত চব ক্লাছৰুম ইয়াত ডিছপেঞ্চাৰী এটা আছে আৰু ছাইডত এইটো ETC লেব আৰু কম্পিউটাৰ আছে কম্পিউটাৰ লেব আছে দেন আপোনাৰ এইডোখৰত এইপিনে ক্লাছৰুম ইয়াত ভিডিঅ' বনাইছিলোঁ মই আগতে এতিয়া অকণমান আগতে যোনটো ভিডিঅ' বনাইছিলোঁ ইয়াত ETC আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ লেব আছে সেইফালে BEE লেব এটা আছে দেন ইয়াত এইখিনি কেমেষ্ট্ৰি লেব ইয়াত আছে আৰু সেইফালে ফিজিক্সৰ লেবটো দেখাইছিলোঁ ইয়াত কেমেষ্ট্ৰি লেব এইটো ইয়াত আছে এতিয়া আমি গৈ আছোঁ IT বিল্ডিং দেখাবৰ কাৰণে সেইপিনে IT বিল্ডিং চামগৈ এতিয়া ইনফৰমেশ্যন টেকন'লজি বিল্ডিং IT বিল্ডিং আৰু লগতে ইয়াৰ লগতে লাইব্ৰেৰী লাগি আছে আৰু ভিতৰলৈ যাওঁ বলক এইফালে বিল্ডিঙৰ পৰা এইটো চাইডে যায় নহ'লে এইপিনে লাইব্ৰেৰীটো পাবগৈ এতিয়া আমি সেইফালে যাম এইফালে গৈ পেলাই ভিতৰৰ চাইডে দেখামগৈ কি আছে এক্সামিনেশ্যন চেল জিষ্ট ইয়াত এক্সামৰ যিমানবোৰ কাম আছে চব এইটো ইয়াতে হয় মানে এইটো অফিচতে হয় এতিয়া এইটো হৈছে ইগনো মানে ডিষ্টেঞ্চ লাৰ্ণিঙৰ প্ৰগ্ৰেম যোনটো হয় এইটো অফিচটো আমি সেইফালৰ পৰা আহিলোঁ এতিয়া ইগনো দেখালোঁ আপোনালোকক এতিয়া যাম আমি এইফালে যাম এতিয়া চাইডতে গাৰ্লছ কমন ৰুমটো লাগি আছে এতিয়া আপুনি যাম সেইপিনে দেখালোঁ আৰু এইপিনে যাম এতিয়া আৰু সেনেকৈ আগলৈ আহি থাকিলে এনেকৈ কেমেষ্ট্ৰি লেবৰ চাইডেদি আহি পেলাই গলি এটা আছে আহি পেলাই আকৌ সেই আগৰ ফিল্ডখন পাই গ'লে এখন আগৰ ফিল্ডখন ইয়াত পাই গ'লেহি আৰু লগতে আপোনালোকক কৈ দিওঁ জিষ্টত মানে চেণ্টাৰ ফৰ ইন'ভেটিভ ৰিচাৰ্চৰ কাৰণেও বেলেগ এটা এনেকৈ ছেপাৰেটকৈ ডিপাৰ্টমেণ্ট আছে এইটো আছে আৰু মানে জিষ্টত আগতে এভেণ্ট্ৰিক্স বুলি এটা প্ৰগ্ৰেম হৈছিলে মানে সেইটো 4-5 দিনৰ প্ৰগ্ৰেম হৈছিলে আৰু সেইটো প্ৰগ্ৰেমত পূৰা একদম বেঞ্চ চেন মাতি মেলি একদম পূৰা ফুল উৎপাত হয় আৰু এইপিনে কলেজতো কিবাকিবি হয় এইবোৰ দেখিছেনে এনেকৈ সেই যেতিয়া এভেণ্ট্ৰিক্স পাতিছিলে তেতিয়াই মানে এনেকৈ এইবোৰ বাছখন এখন পুৰণা বাছ আছিলে এখন বাছকে মানে আৰ্ট কৰি মেলি একদম পূৰা ডিজাইন কৰি পেলাই বনাইছিলে এখন বাছ তেতিয়াৰ পৰা এনেকৈ আছে এতিয়া এহেঁতি ইয়াতে বহি আছে আমি এতিয়া এইফালে যাম ইটো চাইডে যাম এইপিনে ৱৰ্কশ্বপ আছে অলপমান কিন্তু চামগৈ অলপমান কি আছেনো এতিয়া এইটো গ্ৰীণ কালাৰ যোনটো বিল্ডিং দেখিছে ইয়াত ইঞ্জিনিয়াৰিঙৰ যোনখিনি টিচাৰ আছে তেওঁলোকৰ কমন ৰুম হয় এণ্ড আগলৈ যোনটো হোৱাইট কালাৰৰ বিল্ডিং আছে সেইটো বিল্ডিঙত মেকানিকেল আৰু চিভিলৰ ৱৰ্কশ্বপো আছে লেব চেববোৰ আছে আৰু লগতে ড্ৰয়িঙো হয় গোটেই বিল্ডিংটোত সেইখিনি বস্তু আছে দেন তাৰ ফ্ৰণ্টত এখন গোটেই ফিল্ডখন অলপমান দেখাই দিছোঁ ইয়াত একেলগতে দুখন ফিল্ড আছে এখন সৰু এখন ডাঙৰ এনেকৈ আছে আৰু এখন ক্ৰিকেট খেলে এখনত ফুটবল খেলে এনেকৈ দুখন ফিল্ড আছে আৰু এইফালে যদি গৈ থাকোঁ নহ'লে এইটো যে এটা বিল্ডিং এটা দেখিছে যে সেইটো ঘৰ এটা দেখিছে যে সেইটো ঘৰ হৈছে ৱৰ্কশ্বপ
আৰু এইফালে নতুনকৈ এইটো টেংক এটা বনাইছে দেন এইফালে যাম এতিয়া অলপমান গধূলি হৈ আহিছে কাৰণে ক্ৰিকেট খেলা আৰম্ভ কৰি দিছে ইয়াত মানে ক্ৰিকেটৰ ফিল্ডখনত ক্ৰিকেট খেলা আৰম্ভ কৰি দিছে ইটো চাইডে ফুটবলো খেলিছে আৰু আপোনালোকক এতিয়া মানে ইঞ্জিনিয়াৰিঙৰ লেবৰ ভিতৰৰ বস্তুখিনি দেখাই দিছোঁ এতিয়া ইমানকৈ নেদেখাওঁ এনেই ওপৰে ওপৰে অলপমান দেখাই দিছোঁ কাৰণ চব বস্তু যদি দেখাবলৈ যাওঁ তেনেহ'লে এইটো ভিডিঅ' কমেও কিজানি 1 ঘণ্টা 2 ঘণ্টামান হৈ যাবগৈ যদি চব বস্তু ভালকৈ দেখাবলৈ যাওঁ চ' এনেই ওপৰে ওপৰে অলপমান দেখাই দিছোঁ আৰু এতিয়া কেম্পাছত ঘূৰি ফুৰোঁতে কেম্পাছৰ পখিলা দুজনীমান দেখিলোঁ এতিয়া পখিলা মানে কি কৈছোঁ বুজি পাইছে চাগে আৰু অলপমান দূৰৰ পৰা হ'ল খালি ওচৰৰ পৰা হোৱাত বেছি ভাল আছিল সেইডোখৰত আছিলোঁ সেইফালৰ পৰা এনেকৈ আহিলোঁ এইবছৰ বন্ধ আছিলে কাৰণে মই ইমানকৈ নেদেখালোঁ ইয়াতো ৱাটাৰ টেংকটো আছে এতিয়া আমি এইফালে যাম এইফালে এতিয়া গেষ্ট হাউচ এটা আছে এইফালে যাম নহয় তাত দেখাম কেনেকুৱা কি হয় গেষ্ট হাউচটো আৰু লগতে জিষ্টত এতিয়া এইফালে ইনডোৰ ষ্টেডিয়াম এটা বনি আছে আৰু লাহেকৈ পিছলৈ হ'বগৈ আৰু মানে কি হয় ন ইয়াত 4 বছৰ আমি কটাই পেলাই গ'লোঁ তাৰপাছত আকৌ এতিয়া ঘূৰি আহি পেলাই ট্ৰেইনিং এটা আছে কেইমাহমানৰ ট্ৰেইনিং এটা আছে সেইটো কৰি পেলাই ইয়ালৈ যে ঘূৰি আহিম সেইটো ভবা নাছিলোঁ আৰু সেই মেমৰিজবোৰ মানে ইয়াত কটোৱা যিমানখিনি মেমৰিজ আছে সেইবোৰ মানে ৰিপিটেডলি আহি আছে যে মানে কেম্পাছত ঘূৰি অলপমান স্মৃতিবিলাক লৈ আছোঁ স্মৃতিবিলাক আকৌ মানে মন্থন কৰি আছোঁ সেয়া ভাল লাগি গৈছে কিবা এটা এণ্ট্ৰি কৰিব লাগে এতিয়া গেষ্ট হাউচত এণ্ট্ৰি কৰিম গেষ্ট হাউচত এতিয়া এণ্ট্ৰিটো মাৰি দিলোঁ আৰু গেটখন খুলি পেলাই সোমাই দিলোঁ এইয়া গেষ্ট হাউচটো দেখাম এতিয়া জিষ্টৰ গেষ্ট হাউচডোখৰ অকণমান ধুনীয়া হয় সেইকাৰণে এইডোখৰতে অলপমান চিনেমেটিক নিচিনাকৈ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ আৰু কেনেকুৱা লাগিলে এনেই ক'বচোন এইডোখৰ কেনেকুৱা লাগিলে ভিডিঅ'ডোখৰ আৰু ক'বলৈ পাহৰিছিলে এইটো নাথ মাজতে নাইকিয়া হৈ গৈছিলে সি ক্ৰিকেট খেলিবলৈ গুচি গৈছিলে পলাই দিলে মোৰ পৰা পলাই দিলে নাথ আকৌ ঘৰৰ পৰা ঘপককৈ মানে ড্ৰেছ চেঞ্জ কৰিবলৈ ঘপককৈ আহিলে এই ভাস্কৰ দাসল যাবলৈ ভিডিঅ' কৰিব লাগে মই এতিয়া গেষ্ট হাউচত যিহেতু আছোঁ এইপিনে পিছফালে এতিয়া গেষ্ট হাউচো আছে এইটো গেষ্ট হাউচ দেখিছে নহয় ইয়াত মানে কলেজৰ কিবা ট্ৰেইনিং বা এনেকৈ কিবা হ'লে মানে ইয়াত গেষ্ট হাউচত থাকিব পাৰে বাহিৰৰ কোনোবা মানুহ চ' কলেজৰ পাৰ্মিশ্যন লৈ মেলি থাকিব পাৰে আৰু চ' সেইখিনি কলেজত গম পাব বাকী আমি এইপিনে দেখিছেনে পিছফালে সেই তাত আগতে বহি পেলাই জেমিং ছেশ্যন কৰোঁ আৰু যেতিয়া হোলী হোৱাৰ লগে লগে ইয়াত পুখুৰী দেখিছেনে এইটো পুখুৰীটো এই পুখুৰীটো আগতে মাছ ধৰিবলৈ আহোঁ মাছ এতিয়া কেইদিনমান হোলী আছে হোলীত এতিয়া মাছ ধৰে নধৰে নাজানো এতিয়া কি হ'ল কি গম নাপাওঁ ষ্টিল যদি ধৰে তেনেহ'লে ইয়াৰ ভিডিঅ' এটাও বনাওঁ আপোনালোকে চাই থাকিব সেই তাৰ ভিডিঅ'টো আপোনালোকে দেখা পাব চ' গেষ্ট হাউচত অকণমানে থাকিলোঁ গেষ্ট হাউচৰ পৰা এতিয়া হোষ্টেললৈ যাম চ' হোষ্টেলৰ কথা কৈ দিওঁ হোষ্টেল এতিয়া কলেজৰ হোষ্টেল জেনেৰেলি বইজ হোষ্টেল আগতে 3টা আছিলে এতিয়া নতুনকৈ আৰু এটা বনাই আছে চ' হোষ্টেল 1 হোষ্টেল 2 হোষ্টেল 3 এনেকৈ নাম্বাৰ 3টা নাম্বাৰ 4টা নাম্বাৰ আৰু বাকী গাৰ্লছ হোষ্টেল অল্ড হোষ্টেল এটা আছিলে চ' তাৰ লগত এতিয়া নতুন নিউ হোষ্টেল এটা বনাই দিলে চ' গাৰ্লছ হোষ্টেল এটা বুলিয়ে ক'ব পাৰি একেটা কেম্পাছতে আছে বাকী এতিয়া হোষ্টেলে গৈ থাকিম আৰু হোষ্টেলে গৈ পেলাই আৰু ৰাতিকৈ অলপমান ফূৰ্তি কৰিমগৈ যিহেতু মানে দিনত কলেজত একো ফূৰ্তি কৰা নহ'লগৈ ন সেই ছেশ্যনটো নহ'লগৈ সেইকাৰণে এতিয়া ৰাতি আৰু অকণ ফূৰ্তি কৰিম কিবা জেমিং অলপ কৰিম ভাবি আছোঁ নাথো সেয়াই আৰু যে হোষ্টেল হোৱাৰ লগে লগে হোষ্টেল হ'লে বহুত প্ৰতিভা এনেও লুকাই থাকে বুলি আপুনি কৈছিলে চ' বহুত প্ৰতিভা এতিয়া দেখাবলৈ গৈ আছোঁ আপোনালোকক এতিয়া ৰাতিলৈ কি হ'ব সেইখিনি আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈ চাব আৰু সিমানে কথা এই যোৰহাটত থাকোঁতেই এটা খবৰ গম পালোঁ মানে ৰিচেণ্টলি হৈ গৈছে যোৰহাট টাউনত মানে এটা ইনচিডেণ্ট হৈ গ'ল সেইটো ৰিচেণ্টলি হৈ গৈছে যোৰহাট টাউনত চক বজাৰত জুই লাগিলে তাৰ কাৰণে বেয়া লাগিছে কাৰণ তালৈ আমি তাৰ পৰা বহুত বস্তু কিনিছিলোঁ তাৰ পৰা বহুত বস্তু কিনিছিলোঁ তাৰ পৰা আৰু বহুত মানুহৰ বহুত বস্তু গৈছে তাৰ কাৰণে বেয়াও লাগিছে কাৰণ কিছুমান মানুহ থাকে যোনখিনি মানুহৰ মানে অলৰেডি পইচা আছে তেহেঁতৰ কাৰণে ইমান দিগদাৰ নাই মানে পইচা থকাখিনিৰ কাৰণে কিন্তু কিছুমান মানুহ আছে যোনখিনি মানে পইচা ইমান নাই অকল সেইখিনিৰ কাৰণে চলি আছিলে তেহেঁতৰ কাৰণে বেয়া লাগিছে এতিয়া কিনো কৰিব উপায় নাই হাজিৰা টাইপত চলি আছিলে তেওঁলোকৰ কাৰণে বেয়া লাগিছে প্ৰে কৰিব পাৰিম বাকী একোতো কৰিব নোৱাৰোঁ আমি এতিয়া হোষ্টেললৈ গৈ থাকোঁ এখন হোষ্টেল পাই গ'লোহি হোষ্টেল এটা ভিতৰলৈ যাম ল' বাজেট ইউটিউবাৰ সেইকাৰণে এতিয়া আন্ধাৰ হৈ আহিছে আৰু কেমেৰাটো ইমান ভাল নহয় কাৰণে ফটো ভালকৈ নুঠিব চ' এতিয়া হোষ্টেলৰ ভিতৰতে দেখামগৈ কি হ'বগৈ এতিয়া আপোনালোকক দেখাই মেলি এতিয়া মই হোষ্টেল পাই গ'লোহি হোষ্টেলত এতিয়া খানা দেখাম হোষ্টেলত কি খানা বনি আছে চাব চবেই কয় হোষ্টেলৰ খানা বেয়া বুলি কিন্তু এতিয়া হোষ্টেলৰ খানা বেয়া নহয় বহুত মজা বনিবলৈ গৈ আছে এইবিলাক খানা বনি আছে হোষ্টেলৰ খানা কি মজা খানা বনাইছে কোনে কৈছে হোষ্টেলৰ খানা বেয়া বনাই বুলি হয় নক মজা হোষ্টেলত কি খানা দিলে পোলাও এইপিনে পোলাও এইপিনে মাংস বাটাৰ চিকেন বনি আছে এইপিনে চালাড মজা বাটাৰ চিকেন চলাইছে কোনে চলাইছে তই চলাইছ মেচমেন যা এইটো মেচমেন যা এইপিনে অংকুৰ বৰুৱা মেচমেন যা আৰু হেৰি কোন বুলি কয় ষ্ট'ৰ কিপাৰ মজা বাকীখিনি হেল্পাৰ গোটেইগাল হেল্পাৰ হয় এই বিশ্বই খানা বনাইছে এতিয়া খানা আৰু কোনোবাই বনাইছিলে খানা আৰু কোনে বনাইছিলে তই বনাইছিলে অ'কে মজা চবেই এতিয়া ভাতটো খাই আছে এতিয়া ময়ো লগতে ভাতটো খাই ল'লোঁ আৰু এতিয়া
এতিয়া ভাত চাত খাই মেলি আজৰি হৈ গ'লোঁ, কিন্তু দেখিছোঁ পিছৰ নিচিনা পূৰা বৰষুণ দি আছে, সেইকাৰণে অকণমান চাউণ্ডটো অলপ বেয়াকৈ আহিব পাৰে। সেইকাৰণে এতিয়া বহুত কিবা কিবি হ'বলৈ গৈ আছে, সেইকাৰণে ভিডিঅ'টো চাই থাকক, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিবা কিবি হোষ্টেলত কিবা কিবি হ'ব আৰু মুঠতে কি হ'ব মই এতিয়া কৈ নিদিওঁ, লাহেকৈ ক'ম, দেখি থাকোঁ এনেও দেখিব আপোনালোক। আজি মানে হোষ্টেলৰ পৰা এজন ভাইটি, মানে মোৰ ভাইটি হ'ব এতিয়া যিহেতু, ত' আদিত্য বুলি কয় ভাইটি, সি মানে হোষ্টেলৰ পৰা যাবগৈ, কি কাৰণত যাব এইটো বেলেগ কথা হ'ব, খালি হোষ্টেলৰ পৰা যাবগৈ কাৰণে অলপমান তেহেঁতৰ তাৰ লগৰখিনি অলপমান হেৰি কৰিছে আৰু ছাৰপ্ৰাইজ দিবৰ কাৰণে ইন্তজাম কৰিছে। সেইটো কি হ'ল, কি কৰি আছ এইপিনে গোটেই গাল ৰৈ আছে, এতিয়া মানে ছাৰপ্ৰাইজ দিবলৈ ৰৈ আছে। কি ছাৰপ্ৰাইজ দিব আপোনালোকে চাই থাকিব চবে। মজা 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 কি লৈছ একেবাৰে দেখাবি। এতিয়া চব গৈ আছে আদিত্যৰ মলে, আদিত্য মানে যোন কাইলৈ গুচি যাবগৈ তাৰ মলে চব গৈ আছে। চ' ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, চ' লাষ্টলৈকে ভালকৈ চাই থাকিব। মোৰ লগত এতিয়া দুচাত আছে, এতিয়া ভাস্কৰ দুচাত আছে, আমি এতিয়া ছাৰপ্ৰাইজ দিবলৈ গৈ আছোঁ। মানে আমি কিনা নাই ষ্টিল আৰু বাকীবোৰ লগৰ তাৰ লগৰবোৰে কিনিছে, কিন্তু আমি এতিয়া লগতে গৈ আছোঁ আৰু চাওঁ মেইন মানুহটো চাওঁ কোনে যাবগৈ। কেনেকুৱা লাগিছে তোৰ এনেই হোষ্টেলত আজি, যদিও মানে আমি যিমান পাৰোঁ ইমান চেষ্টা কৰিছোঁ তোৰ লাষ্টৰ দিন হ'লেও ভালকৈ যাবৰ কাৰণে। মই এতিয়া কি ক'ম, মানে মই এইটোতো মই একদম এক্সপেক্ট কৰা নাছিলোঁ, এটা আনএক্সপেক্টেড আছিলে এইটো। মই মানে এতিয়া এতিয়া আদিত্যৰ কাৰণেনো কি গিফ্ট আনিছে সেইটোকে চাওঁ আহক। এতিয়া খুলি আছে, খোলা পাছত এয়া all the mesmerizing memories and dreams to be cherished at the fullest. কিবা এটা গাই শুনা দে চবে ফ্লেজ জ্বলা চবে গা মজা লাগিব। जाने क्या होगा क्या पता, इस पल को मिलके आज ही ले जरा, मैं हूँ यहाँ तू है वहाँ, मेरी बाहों में तूरे मुरे दिल है माली, आलू लाल लागे नाके उंगोली, ओ मनले उभोतिया है लोराली, तुरे मुरे दिए दीधे माली, आगे वाला जाके माउनोने और तुम्ही मनो मने लोय Give me some sunshine, give me some rain, give me another chance, I wanna go up once again. অলপমান ফূৰ্তি কৰি মেলি মই এতিয়া গুচি আহিলোঁ। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ বাৰ্থডে দেখাবলৈ গৈছোঁ। হোষ্টেলত বাৰ্থডে যদি হয় তেনেহ'লে ছেকেণ্ডতে কেনেকৈ মানে কেক শেষ হৈ যায় সেইটো দেখাবলৈ গৈ আছোঁ। ব'লক বাৰ্থডে কাৰ বাৰ্থডে এতিয়া আপোনালোকক বাৰ্থডে কেকটো দেখাই দিছোঁ। এইটো বাৰ্থডে কেকটো চবেই এতিয়া বাৰ্থডে বয় কাৰণে কেকটো ৰেডি কৰি আছে এইবোৰ দেখিছে চবকে। মজা 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 দুই ছেকেণ্ডত কেক খতম। ছেকেণ্ডো নালাগিলে খতম হ'ব কাৰণে ছেকেণ্ডো নালাগিলে কেলে ৰিকম হেপী বাৰ্থডে জন্মদিনৰ শুভেচ্ছা থাকিল। কেনেকুৱা লাগিছে তোৰ? কেনেকুৱা লাগিছে 2 ছেকেণ্ডতো কেক শেষ হৈ গ'ল? কেনেকুৱা লাগিছে তোৰ?
দেখিলে নহয় কেক কেনেকৈ 2 ছেকেণ্ডত শেষ হৈ যায় বাৰ্থডে যদি হোষ্টেলত হয় তেনেহ'লে এতিয়া অলপমান মানে ফূৰ্তি কৰিবলৈ গৈ আছোঁ মানে ৰুমলৈ যাম এতিয়া ৰুমলৈ গৈ পেলাই অলপমান গিটাৰ চিটাৰ লৈ মেলি মই ঋতুৰাজ নাথ আৰু ভাস্কৰ দুচাতে অলপমান গান চান গামগৈ ব'লক সেইটো দেখামগৈ আৰু তাৰপিছত লাহেকৈ ভিডিঅ'টো শেষ কৰিমগৈ আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু তলৰ ছাবস্ক্ৰাইবটো টিপি দিব হ'ব তেনেহ'লে গান গাওঁ মান तुम ही हो मुझ में हाँ तुम ही हो तुम ही हो कैसे बताए तुम्हें और किस तरह Thank you for watching. Like, share and subscribe.